মোৰ ফ্ৰেণ্ড দীপসি আমি লগ পালোঁ এতিয়া। এইখন হৈছে মোৰ আটাইতকৈ মৰমৰ মঙলদৈ কলেজ। গুড মৰ্ণিং গাইজ, আজি ৰাতিপুৱাই পুৱাই মই আকৌ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। মোৰ ভণ্টি আহিছে, ভণ্টিহঁতে মন্দিৰত যাব। তাই মানে এখন স্কুটি পাইছে, আপোনালোকক দেখাই দিছোঁ। এইখন তাই এবাৰ পাইছে, আৰু যিহেতু নতুনকৈ স্কুটিখনো পাইছে, আমাৰ ইয়াতে ডিপিলাত ওচৰতে মন্দিৰ এটাত যাব, আৰু তো তাই ৰেডি হৈ আছে। সেইফালে আইতাই কিবা কাম কৰি আছে। আৰু গাইজ মই এতিয়া ফাইনেলি ওলাই ৰেডি হ'লোঁ। মই গৈ আছোঁ এতিয়া মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ। ইমান ৰ'দ দিছে মানে চকুটো ভালকৈ মেলিব পৰা নাই। মই এয়া ওলাই আহিছোঁ, আপোনালোকে দেখা পাব গাঁৱৰ মাজেৰে। এয়া গাঁৱৰ আমাৰ সৰু সৰু পদূলি। এয়া আমি কলেজ আহি পালোঁ। একচুৱেলি মই কলেজত সোমোৱাৰ কথা আছিলে, আৰু এয়া মোৰ ফ্ৰেণ্ড দীপসি আমি লগ পালোঁ এতিয়া। আৰু আমি আহি আছোঁ কলেজত, অলপমান কাম আছিলে, এছাইনমেণ্ট দিব লগা আছে। তো এছাইনমেণ্টখিনি দিওঁ, আপোনালোকক আমাৰ কলেজখন অলপমান দেখাই দিওঁ। এইখন হৈছে মোৰ আটাইতকৈ মৰমৰ মঙলদৈ কলেজ। যি আচলতে যিহেতু ছানডে হয়তো বন্ধ আছে, আৰু মানুহ চানুহ ইমান এটা নাই, আপোনালোকে কাকো দেখা নাপাব, কাম কৰা মানুহ দুজনমানে আছে। তেনেকুৱা সৰস্বতী পূজা আহি আছে ন, ইফালে ষ্টেজ বনাই আছে। তো অফিচ হয়, আৰু গোটেই কলেজখন দেখুৱাব নোৱাৰিম। আমাৰ ডিপাৰ্টমেণ্টটো সেইফালে আছিলে, ইংলিছ ডিপাৰ্টমেণ্ট। কলেজখন দেখুওৱা সম্ভৱ নহয়, যিহেতু মই এতিয়া যাব লাগিব ফ্ৰেণ্ডৰ ঘৰলৈ। তাই ৰখি আছে, আপোনালোকক কেতিয়াবা আহিলে ভালকৈ দেখাই দিম। আৰু এয়া আমি আহিলোঁ, এছাইনমেণ্টখিনি জমা দিলোঁ, আৰু মোৰ বুকছ ল'ব লগা আছিলে, ল'লোঁ। এতিয়া আমি যাম কলেজৰ পৰা বিদায়। এতিয়া আমি কাক লগ পাম? আমাৰ ডেইজি, আমাৰ একদম বেষ্ট ফ্ৰেণ্ড। আমি তিনিটা ত্ৰিমূৰ্তি। এয়া তাৰ কাৰণে কিবা এটা লৈ লওঁ, যিহেতু আহিছোঁৱে। আমি এতিয়া ফাইনেলি আহি পালোঁ। মনে মনে তাইক মাতিম, তাইৰ ৰিয়েকশ্যন চাওঁ। বহি ৰখি আছে আমাৰ লাগি, ৰখি আছে। আৰু আমি এয়া আছোঁ তিনিওজনী। এতিয়া আমি লাহেকৈ যাম। এয়া আমি এতিয়া ভাত পানী খাই লৈ বহুত মস্তি কৰিলোঁ, সেইবোৰ বাৰু দেখুওৱা নহ'ল ভিডিঅ'ত। এয়া আমাৰ দীপশিখা, একদম তাই মানে কিবা ব্যস্ত, আৰু তাৰপিছত এজনী মোবাইলত ব্যস্ত, আৰু এয়া আমাৰ বা হয় কাকু বা, তাই কিবা কামতে ব্যস্ত। তো আমি এনেকৈ, আৰু মই আছোঁ এয়া এইফালে, আৰু এয়া আমি তিনিওজনী গৈ আছোঁ। এতিয়া যাম, দেৰিয়ে হৈ গ'ল আহোঁতে। এতিয়া আমি গৈ আছোঁ, আৰু এইখিনিতে আজি ব্লগটো সামৰিলোঁ। তো বাই বাই গাইজ, বাই।